হেল্ল' গাইজ নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। চ' ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ বেগ চেগ লৈ। এয়া দেখিছে নহয়, ৰাতিপুৱা 4:30মান বাজিছে এতিয়া। আৰু ঘৰৰ পৰা বেগ চেগ লৈ ধুনীয়াকৈ ওলাই আহিলোঁ ডিউটিলৈ। 4 দিন যোৱাটো সপ্তাহ 4 দিনমান ডিউটি কৰিলোঁ, বাকীকেইদিন ঘৰত থাকিলোহি, ৰেষ্ট দিলে। আৰু এতিয়া আজি আকৌ আহিছোঁ। আজি মঙলবাৰ। তো আগৰ 4-5 দিন যি কাম কৰিলোঁ যোৱাটো সপ্তাহৰ, সেইকেইদিন কাম কৰিলোঁ সৰুপানীটো বহুত দিন আগতে ৰাস্তা খুলি দিলে। উৰিয়াম ঘাট এই খোলে এই বন্ধ হৈ যায়, বহুতবিলাক প্ৰব্লেম তাত, গম পোৱা নাই। চ' আজি সেয়া যাম উৰিয়াম ঘাটৰ পৰা মাল লোড কৰি পেলাই খালী কৰিবলৈ যাম চকীহোলা। আপোনালোকক আগত মই কোৱা নাই চকীহোলাৰ কথা, আজি চকীহোলা যাম। আপোনালোককো দেখাম চকীহোলা কোনফালে যায়, কি কথা, আৰু কি মাল লোড কৰিম, কেইখন গাড়ী যায়, কি কথা, চব আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম। ধুনীয়াকৈ চাব, ধুনীয়াকৈ মৰম দিব। এতিয়া ঘৰৰ পৰা আহি আছোঁ, মুনুৰ লগত যাম। অকণমান দূৰলৈকে যাব লাগিব খোজকাঢ়ি, সেইফালে যাব লাগিব। ঘৰৰ পৰা মিনিমাম 0.5 কিলোমিটাৰমান হ'ব তাক লগ কৰিবলৈ। সিও আহিব, তাৰ লগত ধুনীয়াকৈ যাম। কাৰণ মোৰ স্কুটি অনা নাই, স্কুটিখন ঘৰত যিহেতু দৰকাৰ হৈয়ে থাকে ফাদাৰক, সেই স্কুটিখন অনা নাই, সেইকাৰণে মুনুৰ লগত যাম। এইটো ধুনীয়াকৈ মুনুৰ ওচৰত পাই লওঁ, পাই মেলি দেখাই মেলি যাওঁ বিহৰালৈ। গাড়ী যিহেতু বিহৰাতে আছে, বিহৰাত গৈ ধুনীয়াকৈ গাড়ী চাড়ী লৈ ওলাই আপোনালোকক ধুনীয়াকৈ লগ পাম। আমি পাই গ'লোঁ বোকাখাট টাউন। এইখন ককাইদেৱে যোৱাকালি ল'লে বাইক ৰাইডাৰ, আৰু এইজন ইয়াত আছে ATM-ত পইচা উলিয়াই আছে। বতৰটো ইমান ঠিক নহয়, বৰষুণ আহিব চাগে। এটুপ দুটুপ পৰিছিলেই বৰষুণ বাৰু। চ' বাইকত গৈ থকা অৱস্থাত বৰষুণ পৰা বুলি ক'লে অলপ চিন্তাই লাগে, তিতি যাবলৈ অলপ মানে চিন্তা লাগেতো। এইখনে যোৱাকালি ল'লে, আগৰ স্কুটিখন চেল কৰি এখন লৈছে। গাইজ ফাইনেলি আহি পাই গ'লোঁ দৈগুং। আগত এখন গাড়ীখন বোকাখাট পাওঁতে যে দেখাইছিলোঁ বাইকখন মুনু, এখন সি আগত গৈ আছে। ভাতা পাই সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল। গাড়ীত তেল ভৰাবলৈ আছিলে আৰু জল্দি মানে কৰিব লগা হৈছে। উৰিয়াম ঘাটত যিহেতু 8টা বজাৰ পৰা 9 লাগে, তো এতিয়া অলমষ্ট 7:30 বাজিলেই। 7:30 নহয়, 6:30 বাজিলেই। এতিয়া কাৰণে ধুমাধুম তেল ভৰাই নুমলীগড়ত এতিয়া আহি আছোঁ দুটাই। এইটো সি আগত গৈ আছে, মোৰ পাছত আৰু এখন গাড়ী আহি আছে, আৰু ইয়াৰ আগত আৰু এখন গৈ আছে। মানে আমি ঘৰৰ পৰা দুটাই আহিছিলোঁ, আৰু যেতিয়া ভাতাত আহি পাইছিলোঁ বাকী লগৰ গাড়ীখিনি এখনো নাছিলে। আমি ভাবিলোঁ চব গুচি গ'ল, কিন্তু তাত নুমলীগড় ৰখি আছিলে। নুমলীগড়ত আহি সিহঁতক পালোঁহি। মুনুৰ আগত এখন আছে, আৰু মুনুৰ পাছত মই 3 নম্বৰ গাড়ী, আৰু মোৰ পাছতো এখন আছে 4 নম্বৰ গাড়ী। মানে 4খন গাড়ী আমি একেলগতে আছোঁ। এতিয়া উৰিয়াম ঘাট গৈ আছোঁ। যাওঁ, গাড়ী কেইবাখনো যাব, 7-8খনমান যাব তালৈ উৰিয়াম ঘাট। তাৰ পৰা যাব চকীহোলা। আপোনালোকেতো চকীহোলা কোনোদিন দেখি পোৱাই নাই মোৰ ভিডিঅ'ত, আজি আপোনালোকে চকীহোলা দেখা পাব। পাহাৰৰ একা বেকা ৰাস্তাত যাব লাগিব। এতিয়া সেই দৈগুং পাৰ হৈ আহিছোঁ, ধুনীয়াকৈ গৈ থাকোঁ। গৰম পানী ৰিজাৰ্ভেদি যাম, কাৰণ এইফালে গ'লে অলপ জল্দি হ'ব। যদি জামুগুৰি গৈ পেলাই যাওঁ বহুত দেৰি হ'ব, কাৰণ ৰাস্তাবিলাক সেইফালে বেয়া বনাই আছে আৰু স্পীড ব্ৰেকাৰ বহুত। সেইটো কাৰণে সেইফালে যোৱা নহ'ব। এইফালে গৰম পানী ৰিজাৰ্ভেদি যাম, আৰু উপায় নাই। 300 টকা এটা গেটৰ এণ্ট্ৰি কৰিব লাগিব, আৰু 300 টকা এটা ল'ব। ধুনীয়াকৈ গেটৰ এণ্ট্ৰি কৰি গুচি যাম একদম নেফানি উৰিয়াম ঘাট। আপোনালোকক তাৰ একদম নেফানি কেঁচাৰতে লগ পাম। গাইজ ফাইনেলি আহি পাই গ'লোঁ নেফানি কেঁচাৰত। এতিয়া গাড়ী ইয়াত লোড দি আছে, মোৰ আগৰ গাড়ীখন লোড দি আছে, এইখন মোৰ আগৰ গাড়ী লোড দি আছে। আৰু ইয়াত দিছে মালবোৰ কিমান ষ্টক হৈ গ'ল। আগতে মাল নাথাকে হ'লে, মানে আগত যেতিয়া একেৰাহে কণ্টিনিউ কেঁচাৰবোৰ খুলি আছিলে, গোটেই উৰিয়াম ঘাটৰ ৰাস্তা খুলি আছিলে, তেতিয়া মাল ষ্টক নাথাকে হ'লে। আৰু এতিয়া মেক্সিমাম 2-3 মাহমান বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ ফলত যিমান ষ্টক বল্ডাৰ আছিলে চব বল্ডাৰ ভাঙি 3-4, 10mm, 6mm ডাছ চব উলিয়াই ষ্টকত থৈ দিছে। এতিয়া মালৰ কাৰণে ইমান টেনশ্যন নাই। এই গাড়ীখন যে দেখিছে, এইবিলাকত চব বল্ডাৰ আছিলে ষ্টকত। আৰু এইখন যে দেখিছে, এখন গাড়ী লোড হৈ গ'ল। বাকী ইয়াৰ আগত আৰু এখন, সেই 2খন গাড়ী লোড হ'ল, আৰু সেইখন 3 নম্বৰ গাড়ী লোড হৈ আছে। 4 নম্বৰ গাড়ী মই, আৰু মোৰ পাছতো 3-4খনমান গাড়ী আছে লোড হ'বলৈ। ইয়াত ধুনীয়াকৈ লোড লৈ ল'ম, 10mm ল'ম, চকীহোলা যাম। আপোনালোকক ধুনীয়াকৈ দেখাম, অকণমান কেঁচাৰটো দেখাম। গাড়ীখন ধুনীয়াকৈ লোডৰ জেগাত লগাই লওঁ, তাৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। ফাইনেলি মোৰ গাড়ী লোডত লাগি গ'ল। এইটো হৈ গ'ল কেঁচাৰটো।
এই খালী জেগাখিনি দেখিছে যে ইয়াতো গোটেই বল্ডাৰ আছিলে। ফাইনেলি লোড চোড লৈ আহি উৰিয়াম ঘাটৰ পৰা ধুনীয়াকৈ TPCP লৈ উৰিয়াম ঘাট ফৰেষ্ট কেম্পৰ পৰা একদম এতিয়া উৰিয়াম ঘৰ ইয়াত টাউনত জাম লাগি আছে। চব ক্লিয়াৰ হৈ গ'ল। GST বিল, TP আগতে অকল এইখন দিছিলে, এইখন TP। আজিকালি GST বিল লাগে। GST বিলখন তাতে ফৰেষ্ট কেম্পত ৰাখি লয়, সেইখন নিদিয়ে আমাক। GST বিলখন আমাৰ মোবাইলত আছে, আমাৰ অনলাইন আছে। যিখন মেনুৱেলখন আমি উলিয়াইছিলোঁ জেৰক্সৰ কপিটো সেইটো তাত জমা লয়। আগৰ লিখা একেবাৰে হৈ থকা নাই, যিহেতু উৰিয়াম ঘাট বহুত দিন বন্ধ আছিলে আৰু খোলাৰ পৰা চিষ্টেমবিলাক একেবাৰে সলনি হৈ গ'ল। এতিয়া যাম চকীহোলা। দুখন গাড়ী আগত গ'ল, আমি দুখন আছোঁ একেলগত, আৰু আমাতকৈ পাছত আছে 3খনমান। চব একেলগে হ'ম, আগত গৈ ৰখিম চবৰ কাৰণে। চবে একেলগে যাব লাগিব। ৰাস্তাবিলাকো ইমান এটা ভাল নহয়, পাহাৰত একদম পাহাৰত বগাই দিব লাগিব। আপোনালোকক দেখাম, নিশ্চয় দেখাম, আপোনালোকে চাব, মৰম দিব। এইখনে হৈ গ'ল উৰিয়াম ঘাট টাউন। বাকী এতিয়া ইয়াৰ পৰা ওলাই লওঁ ধুনীয়াকৈ, ক'তবাকৈ ৰখিম, আপোনালোকক অকণমান দেখাম ধুনীয়াকৈ। যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি ল'ব। ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব আপোনালোকৰ কাৰণে। গাইজ আহি চিলনীজান পাবলৈ হ'লোঁ, মানে চিলনীজান টাউন পাম আৰু এতিয়া অলপ দূৰে আছে। তো আপোনালোকে ভাবিছে চাগে চকীহোলা যাম বুলি কৈ আছে, কোনফালে পৰা যাব, কোনটো ৰাস্তা দি বা সোমাব। ৰাস্তা দুটা আছে, এটা ৰঙাজানৰ ফালৰ পৰা সোমাব পাৰে, এটা চিলনীজান ফালৰ পৰা সোমাব পাৰে। আমি এতিয়া চিলনীজান টাউনৰ পৰা লেফ্ট ছাইড সোমাই যাম। পোৱা নাই আৰু চিলনীজান টাউন অকণমান বাকী আছে। পামেই আৰু বেছিকণ নাই আৰু মুঠতে চিলনীজান টাউনলৈ 1 কিলোমিটাৰ মানো নাই। তো চিলনীজান টাউনৰ পৰা আমি লেফ্ট ছাইড সোমাই যাম। লেফ্ট ছাইড আৰু মানে চিলনীজান টাউনৰ পৰা 30 কিলোমিটাৰমান হ'ব চকীহোলা। আপোনালোকক অকণমান দেখাম। চকীহোলা বুলি ক'লে যে চকীহোলা খালী নহয়, চকীহোলাৰ পৰা আমি বহুত ভিতৰত সোমাই যাব লাগিব, একদম পাহাৰৰ ফালে সোমাই যাব লাগিব। আপোনালোকক সেয়াও দেখাম। এতিয়া বৰ্তমান আমি একেলগত 3-4খনমান গাড়ী আছে, বাকীখিনি গাড়ী চব পাছত থাকি আহিলে আৰু সিহঁতো আহি আছে। এতিয়া পাম আৰু চিলনীজান টাউন। আপোনালোকক কোনফালেদি সোমাব লাগে সেইটো অকণমান দেখাই দি আছোঁ। এইখনে হৈ গ'ল চিলনীজান টাউনখন। এইখিনিৰ পৰা এতিয়া আমি লেফ্ট ছাইড সোমাই যাব লাগিব। চিলনীজানৰ সেই অকণমান আগত গ'লে এটা কেঁচাৰ আছে, তাৰপৰা মাল আনিছিলোঁ। তো আপোনালোকক মই সেয়াৰ ভিডিঅ' দিছিলোঁ। এই দিছেনে এই ৰাস্তাটো যে লেফ্ট ছাইড, এইটো এইফালে এতিয়া সোমাই যাম আমি। এইটো ৰাস্তাত যাব লাগিব। এইফালৰ পৰা একদম চিধা চিধি ৰাস্তা, মিনিমাম 30 কিলোমিটাৰমান হ'ব চিলনীজানৰ পৰা চকীহোলালৈকে। আপোনালোকক অকণমান দেখাম তাৰ ৰাস্তাবোৰ কেনেকুৱা। এইফালে এই চিলনীজান কেঁচাৰটো পাৰ হৈ পেলাই সেইফালে ৰাস্তা কেনেকুৱা আপোনালোকক সেইটো অকণমান দেখাম। কিমান পাহাৰ একদম গৰু গাড়ী লিখা বগাই উঠি দিব লাগিব। বাকী গাড়ীখিনি চব পাছ পৰি গ'ল, মানে মোৰ পাছত আছে, মই একদম একেবাৰে আগত হৈ গ'লোঁ। তো এতিয়া গৈ থাকোঁ, আপোনালোকক অকণমান আগত গৈ ধুনীয়াকৈ লগ পাই আছোঁ, ৰাস্তাবোৰ দেখাম ধুনীয়াকৈ। আৰু চিলনীজানৰ পৰা বহুতখিনি ভিতৰত সোমাই আহিলোঁ, চিলনীজান কেঁচাৰটো পাৰ হৈ আহিলোঁ। এইবোৰে হৈ গ'ল পাহাৰৰ একা বেকা ৰাস্তাত আহি আছোঁ। বাকী গাড়ীকেইখন পাছত আছে বাৰু। এইটো টাৰ্ণিং, এনেকৈ বহুত টাৰ্ণিং বগাব লাগিব, বহুত পাহাৰ বগাব লাগিব। বাকী গাড়ী বহুত পিছত থাকি আহিলে দেখা নাপাব আৰু ইয়াৰ পৰা। একদম আকৌ আপত উঠিব লাগিব, তেনেকৈ বহুত আপত উঠিব লাগিব। অকণমান পাছৰ গাড়ীকেইটা দেখাই দিম বাৰু যদি দেখা পায়। এইখন যাওক, এনেকৈ বগাই বগাই গৈ থাকিব লাগিব এই পাহাৰত। এই যে ৰঙা চাইনবৰ্ডখন দেখিছে, এইখিনিৰ পৰা একদম পূৰা এনেকৈ বহুত আপত উঠিব লাগিব, এনেকৈ ঘূৰিব লাগিব এইফালে ওপৰলৈ। আপোনালোকে চাব অকণমান এইখিনিৰ পৰা কিমান ডাঙৰ আপ, বহুত ওপৰত উঠিব লাগিব, বহুত বগাব লাগিব এতিয়া এইখিনিৰ পৰা। চব মই ইয়াতে ডাউন গিয়াৰ লগাই লৈছোঁ, কাৰণ ওপৰত গৈ পেলাই আকৌ ডাউন গিয়াৰ লগাব নোৱাৰি। সেইকাৰণে একেবাৰে তলতে ডাউন গিয়াৰ লগাই ল'লোঁ। তো ধুনীয়াকৈ এতিয়া আৰামত উঠি থাকিম ওপৰলৈ। দেখিছেনে কেনেকুৱা দিছে, কেনেকুৱা টাৰ্ণিং, পাহাৰত উঠিব লগা হৈছে, একদম বহুত ওপৰত উঠিব লাগিব। এইটো টাৰ্ণিং ঘূৰি আকৌ সেইফালে টাৰ্ণিং কৰিব লাগিব। চকীহোলা আধাটো ৰাস্তা পোৱাই নাই, এতিয়া বহুত দূৰ আছে চকীহোলা পাবলৈ। এইফালে যাব লাগিব দেখিছে, আৰু পাছৰ গাড়ীখন এইফালে পৰা ওলাবই। এইটোৱে আপত উঠিব লাগিব। এইটোৱে ডাঙৰ আপ, আৰু ইয়াৰ পৰা এনেকুৱা ইমান ডাঙৰ আপ নাই, সৰু সৰু আপ আছে, কিন্তু এইটো একেবাৰে চবতকৈ ডাঙৰ আপ। অৱশেষত পাহাৰ বগাই বগাই আহি পাই গ'লোঁ চকীহোলাৰ পৰা বহুতখিনি কিলোমিটাৰৰ ভিতৰত। এয়া চকীহোলা একদম ভিতৰত, এয়া নদীৰ কিনাৰে কিনাৰে গৈ আছোঁ।
এইখন আগত এখন গাড়ী গৈ আছে আৰু পাছতো আছে দুখন, 4খন গাড়ী একেলগতে আহি আছিলোঁ। বাকী এতিয়া আৰু বেছি দূৰ নাই মাল খালী কৰা জেগা। সিহঁতৰ খালী কৰা জেগা দুটা আছে। তো এইখিনিতো এটা আছে, এটা একদম এই নদীখন যে দেখিছে, এই নদীখন পাৰ হৈ যাব লাগিব। নদীখন পাৰ হ'ব হ'লে বহুত ভিতৰত এনেকৈ পাহাৰ বগাব লাগিব। এই যিখন মুখৰ আগত পাহাৰ দেখিছে, পাহাৰখন গোটেই বগাব লাগিব। আৰু 1 নম্বৰ মাল খালী কৰা জেগাটো এইখিনিতে আছে। আমি অপেনিঙৰ পৰা এইখিনিতে খালী কৰিছিলোঁ মাল। এতিয়া মানে এতিয়া পামেই আৰু এইটো এইখিনিতে। বাকী আৰু য'ত 2 নম্বৰো খালী হ'ব, একদম এনেকৈ গৈ গৈ পাহাৰৰ ফালে এনেকৈ বগাব লাগিব। এইবোৰ চব পাহাৰ গৈ আছে, বাঁহ লুধৈ আছে। এইজনে কিমান ধুনীয়া জেগা চাওক, একো হাই হুলস্থুল নাই, কিমান নিজান জান পৰিৱেশ। কিন্তু ইয়াত এটাই প্ৰব্লেম, মোবাইলৰ নেটৱৰ্ক নাপায়। সেইটোৱে ইয়াত প্ৰব্লেম। বেলেগ ইয়াত তেনেকুৱা একো প্ৰব্লেম নাই। ইয়াত মানে বহুতবাৰ আহিলোঁ ইয়ালৈ, বহুত আহিয়ে থাকোঁ ইয়ালৈ আমি। ইয়াত এইটো চাওক মাল খালী ইয়াতে হ'ব আমাৰ। এই গাড়ীখন যে সোমাই আছে, এই ইয়াতে খালী হ'ব। এইখন দলং বনি আছে যে, এইখন এই দলঙৰ কাৰণে ঢালাই হ'ব যে, ইয়াতে মাল পৰিব। এইটোৱে জেগাটো। বাকী এইখন চাওক, পাছতে এখন গাড়ী দেখিছে। আৰু কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া জেগা, হাই হুলস্থুল একো নাই, একদম নিজান জান পৰিৱেশ। দেখিছে চবফালে পাহাৰ। গাড়ীখনৰ ভিতৰতো এনেকুৱা হৈ আছে। মিনিমাম 2-3 ঘণ্টা ৰখাৰ পাছত এতিয়া মানুহ আহিছে, খালী কৰা মানুহ। এইখন দেখিছেনে, আমাৰ মানে যিখিনি মাল আনিছোঁ আমি 10 mm, তো ইয়াত খালী হৈ আছে। আৰু যিখিনি 5-8 আহিছে, এইটো চাইডে খালী হৈ যায় এইফালে, মানে মোৰ বেক চাইডে এইখন চব খালী হৈ থকা গাড়ীখন। তো খালী কৰা মানুহৰ ইমানেই প্ৰব্লেম, মালত বোলে মাটি আহিছে, ডাছ আহিছে, অলপতো থাকিবই সেইবিলাক। হ'লেও মানে ইয়াত অলপ বেছি তেনেকুৱা হয়, প্ৰত্যেকবাৰে খেলি মেলি লাগে। এইখন দেখিছে গাড়ী ইয়াত খালী আছে এইখন। চ' ইয়াৰ পৰা এতিয়া খালী কৰি ধুনীয়াকৈ ওলাই যাম আমি। ওলাই ক'ত যাব লাগে কি একো গম নাপাওঁ। ওলাই মেলিহে এবাৰ মেনেজাৰক ফোন কৰা হ'ব। বাকী আছে গিলাচত চাগে গাড়ী ঘূৰাই আছে, পিছৰ গাড়ীখিনি যিখিনি গাড়ী 5-8 আনিছে সেইখিনি গাড়ী ঘূৰাই আছে, সেইফালে মাল খালী কৰি আছে। আৰু 10 mm গাড়ী এইখন। ইয়াৰ পিছত মই খালী কৰিম এতিয়া। খালী কৰি ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাম। মাল খালী কৰি অৱশেষত আহি পাই গ'লোঁ চকীহোলা টাউন। এইখনেই আছে চকীহোলা টাউন। ইমান ডাঙৰ টাউন নহয়, আৰু এইবিলাক চব বজাৰৰ ঘৰ একদম। আজি কি বাৰে বজাৰ পায় নাজানো বাৰু, কিন্তু আজি একদম খালী হৈ আছে টাউনখন। এইফালে এই কি বুলি কয় চব্জি দোকানবোৰ আছে বাৰু, বেলেগ একো নাই। এইফালে এইখিনি চব খালী হৈ আছে। তো আমি যিটো মাল খালী কৰিলোঁ তাত যিজন মানে মানুহ আছে, মাল ৰিচিভ কৰা মানুহজনৰ প্ৰত্যেকবাৰে কমপ্লেইন থাকে। প্ৰত্যেকবাৰে আগতো আহিছোঁ তেতিয়াও কমপ্লেইন, এবাৰ আহিছোঁ এবাৰো কমপ্লেইন। এই বেলেগ মালবিলাকত ইমান কমপ্লেইন নাথাকে। এই 10 mmটোত অকণমান ডাষ্টটো থাকেই, মিক্স সেইটো থাকিবই। সৰু মাল যেতিয়া ডাষ্টটো আহে অলপ, সেই মানুহজনৰ তাতে বহুত প্ৰব্লেম। মালটো ৰিজেক্ট কৰি দিয়ে, অমুক তমুক ঢেৰ কিবা কিবি, মানে তাৰ বহুত কমপ্লেইন। তাৰপিছতে মানুহজনৰ অলপ বয়স হৈছে, কয় যে আগৰবাৰ আহোঁতে আমাৰ কোনোবা এজন গাড়ী মানুহজনক অলপ বুঢ়া বুলি কৈ দিলে। তাতো তাৰ মানে কিমান হুলস্থুল। তাৰ এইবাৰো আকৌ তেনেকৈ জোকাই আছে। এবাৰ বাৰু একো মাথা দিয়া নাই। হ'লেও এবাৰ ধুনীয়াকৈ মাল চাল খালী কৰি আহিলোঁ। প্ৰথমতে 10 mm খালী নকৰোঁ বুলি কৈছিলে, এতিয়া পাছত 10 mm খালী কৰিলে। 10 mm ময়ো আনিছিলোঁ, খালী কৰিলে বাৰু। এতিয়া ওলাই আহিলোঁ, মেনেজাৰক ফোন মাৰিলোঁ, চিলনীজনলৈকে যাব দিছে। তাৰপিছতে জনাব ক'ত যাব লাগিব, কি কৰিব লাগিব। নেফানিয়ে যাব লাগিব বুলি কৈছে, কিন্তু হ'লেও চিলনীজনৰ ৰদিবলৈ দিছে। কোনো মানে গেৰাণ্টি নাই, হয়তো সৰুপানীয়ে যাব লগা হ'ব পাৰে, সেইটো কাৰণে তেনেকৈ ক'লে। এতিয়া আৰু চকীহোলা টাউন প্ৰায়খিনি ওলাই আহিলোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।